সকলৰে আশা কৰোঁ সকলৰে খবৰ নিশ্চয় ভাল। তো পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মেঘালী ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। একচুৱেলি বহুত দিন ভিডিঅ' বনাব পৰা নাছিলোঁ। কিয় ভিডিঅ' বনোৱা নাছিলোঁ সকলোখিনি আপোনালোকক কৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰি সকলোকে চাই থাকিব। একচুৱেলি মই ভিডিঅ' বনোৱা নাছিলোঁ, মানে মোৰ অলপমান প্ৰব্লেম হৈ আছিলে। তো কি প্ৰব্লেম হৈ আছিলে আপোনালোকক সকলোকে জনাম। তো মানে সেইদিনাখন 1 জুলাই আছিলে। তো মই ৰাস্তাৰ ফালে অলপমান ওলাই গৈছিলোঁ সেইদিনাখন ফুৰিবলৈ। তো যাওঁতে মানে ঘৰৰ ল'ৰা এজনে মোবাইলটো ধেমালিতে মানে মোৰ হাতৰ পৰা পেলাই দিলে। কি আৰু সি মানে মোবাইলটো হাতৰ পৰা একচুৱেলি পেলাই দিওঁ বুলিও দিয়া নাছিলে, ধেমালি কৰিছিলে। এই ধেমালিতে মানে কিবা এটা কৰোঁতে মানে মোবাইলটো হাতৰ পৰা পৰি গ'ল। তো পৰি গৈ পেলাই পিছ ৰাস্তাত যেতিয়া মানে ৰাস্তাত পৰিলে, তো তাতে ফটা শিল আছিলে। তো তাত পৰি পেলাই মানে ওপৰৰ গ্লাছটো টেম্পাৰ মানে একদম পূৰা গুৰুলা হৈ একদম মানে গুড়া উঠি গৈছিলে। তো তেতিয়ালৈকে মানে ডিছপ্লেটো যোৱা নাছিলে। তো ভাবিছিলোঁ যে ওপৰৰ টেম্পাৰটো আৰু গ্লাছখন ফাটিছে, তো চেঞ্জ কৰি আনিলে ভাল হৈ যাব। কিন্তু মানে পিছদিনাখন ৰাতিপুৱা উঠি চাওঁ মানে ডিছপ্লেটো একোৱেই নাই, ডিছপ্লে একোৱেই নেদেখি। তো তেনেকৈ বেয়া লাগিছিলে, কাৰণ যিহেতুকে মোবাইলটো এনি টাইম লগতে ৰখা যায় না। মোৰ বুলি নহয়, আচলতে সকলোৰে মোবাইলটো তেনেকুৱা হ'লে চাগে বেয়া লাগিবই। যেতিয়া মোবাইলটো লগত লৈ মানে বেয়া হৈ যায়, অকস্মাতে মোবাইল নথকা হৈ যায়, তেতিয়াতো মানে বেয়া লাগেই ন। আৰু তেতিয়া মানে মোৰ এটা পুৰণা আৰু বেয়া মোবাইল আছিলে। তো বেয়া মানে সেইটো মোবাইলৰ ডিছপ্লে গৈছে। তো তেওঁক ফোন কৰিলোঁ, ফোন কৰি পেলাই ক'লোঁ যে এনেকৈ মোবাইলটো ডিছপ্লেখন গুচি গ'ল। তো মানে মই খুব কান্দিলোঁ। তো তেতিয়া ক'লে যে কান্দি থাকিব নালাগে, এনেকৈ গৈ পেলাই মোবাইলৰ ডিছপ্লেটো চেঞ্জ কৰে। মানে ইমান দামী মোবাইল, মানে অকস্মাতে 10-15 হাজাৰ টকাৰ মানে মোবাইল এটা কিনাটোতো সম্ভৱ নহয় ন। তাতে আৰু আমাৰ ঘৰৰ কামো চলি আছে। তো সেইবাবে মানে মোবাইলটো ডিছপ্লেখনে চেঞ্জ কৰি আনিব ক'লে। ময়ো সেইদিনাখন গৈ পেলাই ডিছপ্লেটো চেঞ্জ কৰি আনিলোঁ। ডিছপ্লে চেঞ্জ কৰি অনাৰ পিছত তাতে মানে মোবাইলটো ল'বৰেদি মানে এনেকৈ বান্ধি দি পঠাইছিলে। তো কৈছে আৰু ল'বৰদাৰ মানে 2দিনমান খুলিব মানা কৰিছিল। 2দিন একচুৱেলি নহয়, পিছদিনাখন খুলিব কৈছিলে। কিন্তু মই ভয়তে পিছদিনাখন খোলা নাছিলোঁ, 2দিনমান খোলা নাছিলোঁ। তেনেকৈ ৰাখিছোঁ যাতে মানে পটকৈ মানে আকৌ বেয়া হৈ নাযায়। তো ভয় লাগে ন। এতিয়া যদি ডিছপ্লেখন চেঞ্জ কৰি অনাৰ পিছতে যদি আকৌ বেয়া হৈ যায়, ক'তনো ইমান পইচা পাম, মইতো এও গালি পাৰিব। তো সেইবাবে 2দিনমান খোলা নাছিলোঁ। তাৰপিছত যেতিয়া খুলিলোঁ, পিছদিনাখন মানে মোবাইলটো যাতে পৰি পেলাই মানে মানুহজনেও কৈছে যে মোবাইলটো এইবাৰ পৰিলে মানে ভালকৈ চলাবা, নহ'লে দূৰৰ পৰা পৰিলে মানে আকৌ মানে ডিছপ্লেটো গুচি যাব। তো সেইবাবে ভয়তে মানে 2দিনমান পিছত আকৌ টেম্পাৰটো খুৱাই আনিলোঁ। মোবাইলটো যেতিয়া লবৰ চবৰ এনেকৈ দিছিলে, বান্ধি দিছিলে, তো সেইবোৰ খুলি পেলাই টেম্পাৰটো খুৱাই আনিলোঁ। ওপৰত যিটো টেম্পাৰ থাকে ন, টেম্পাৰটো খুৱাই আনিলোঁ, লগাই আনিলোঁ। তেতিয়া মানে কি হ'ল, যিটো আমাৰ মানে মই যিটো মানে ভিডিঅ' বনাওঁ, আগৰ চেল্ফি কেমেৰাটো আছে ন, সেই কেমেৰাটোত মানে অকণমান মানে বেয়াকৈ মানে টেম্পাৰটো মানে কেমেৰাটোত পৰি গ'ল। তো ভিডিঅ' বনালে মানে ধোঁৱা দেখিম। তো ভাবিলোঁ টেম্পাৰটো লগাই আনিছোঁহে মাথো, মানে এৰাই পেলাবও নোৱাৰে, মানে ভিডিঅ' বনাবও নোৱাৰে। তো তেনেকৈ মানে ভিডিঅ' বনাব পৰাই নাছিলোঁ। একচুৱেলি সেইকাৰণে মই ইমান দিনে ভিডিঅ' বনোৱা নাছিলোঁ। ভিডিঅ' বনাব চাওঁ, কিন্তু মানে কেমেৰাটো ধোঁৱা দেখিলেতো ভিডিঅ'বোৰ মানে বেয়া হৈ যায়। তাৰোপৰি মানে টেম্পাৰখন এৰাই পেলাবও মানে ভাল লগা নাছিলে। তো তেনেকৈ বহুদিন থাকি গ'ল। সেইদিনাখন মানে ওপৰৰ টেম্পাৰটো মানে আকৌ এৰাই দিলোঁ। এতিয়া বৰ্তমান লগোৱা নাই। আৰু এইকেইদিনমান যেনেকৈ হয়, গৰম দিছে ন, ক'ত আৰু ভিডিঅ' বনোৱা হয়। তো তেনেকৈ ভিডিঅ' বনোৱা নাই। তাৰোপৰি এই 3দিনমান হ'ল মোৰ গাও বেয়া। আজিও মানে খুব আপোনালোকে চাগে গম পাইছে, মাতটো অলপমান বহি গৈছে, কাহ চৰ্দিও হৈ আছে। এইফালে জ্বৰ, কালিৰ পৰা মানে খুব জ্বৰ উঠিছিলে। ৰাতিপুৱা ইনজেকশ্যন লৈ আহিছোঁ, এতিয়া অকণমান ভাল পাইছোঁ। তো আপোনালোকক ক'লোঁ কিয় ইমান দিন ভিডিঅ' বনোৱা নাছিলোঁ। তো এতিয়াৰ পৰা আকৌ ভ্লগ বনোৱা আৰম্ভ কৰিম, আপোনালোকৰ ভিডিঅ' বনাই থাকিম। তো আপোনালোকেও ছাপোৰ্ট কৰিব, মৰম কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকৰ ছাপোৰ্ট, মৰম, আশীৰ্বাদ পালে নিশ্চয় মই আগলৈ ধুনীয়া ভ্লগ বনাবলৈ চেষ্টা কৰিম। চৰি দে, মোৰ বহুত মানে কাহ হৈ আছে। আপোনালোকে মোক ছাপোৰ্ট কৰিব, মৰম কৰিব, আশীৰ্বাদ কৰিব, যাতে মই আগলৈ আকৌ ধুনীয়া ভিডিঅ' বনাই আপোনালোকৰ ওচৰলৈ বনাই যাব পাৰোঁ। আচলতে কি মানে মোৰ এই মোবাইলটো লোৱা মানে বেছি দিন হোৱা নাছিলে, 6 মাহমান হৈছিলে মাথো। তো তেনেকৈ মানে ডিছপ্লেখন গুচি গ'ল। তো ঘৰৰ কাম চলি আছে,
এতিয়া মোবাইল ল'ব নোৱাৰিম যদিহে এই মোবাইলটো আকৌ ডিছপ্লে যায় এইটো কৈয়ে দিছে পুৰা মানে এইটো মোবাইল বেয়া হ'লে চুইচৰ মোবাইল চলাব লাগিব তো উপায়তো নাই আৰু ন এইটো যদি বেয়া হয় এবাৰ চুইচৰ মোবাইলে চলাম তো মানে খুজিবতো নোৱাৰোৱে 6 মাহ হোৱা নাছিলে যিহেতুকে এবছৰে হোৱা নাই মোবাইলটো ইমান দামী মোবাইল তাৰ ক'ত পাম আমাৰ কাৰণে 10-15 হাজাৰ বা 12,000 টকাটো বহুত ন তেওঁ চাকৰি কৰে মইতো চাকৰি নকৰোঁ মোৰতো টকা নাই তেওঁ দিলে দিব পাৰে নিদিলে নাই তো তেওঁতো অলৰেডি কৈয়ে দিছে মানে এইটো মোবাইল বেয়া হ'লে চুইচৰ মোবাইল চলাব লাগিব বুলি তো এইটো মোবাইল যদিহে বেয়া হয় তো ভিডিঅ' ব্লগ দিব নোৱাৰিম আৰু মোৰ ভিডিঅ' বনাব নোৱাৰা আকৌ এটা কাৰণ আছে ক'বলৈ আপোনালোকক থাকি কৈছোঁ মোৰ হাতৰ চকুটোৰ মানে কিবা হৈছিলে ৰাতিপুৱা হ'লে চকুটো মানে বান্ধি থৈ দিয়ে খুলিবই নোৱাৰোঁ মানে চকুটো মেলিব নোৱাৰোঁ তেনেকুৱা হৈ আছিলে তো অজাৰ পৰা ইয়াৰ দাৰুক চাৰুক দিছে বগা ফুলৰ ৰস গাখীৰ আৰু নিয়ৰ পানী ইয়াত চকুত লগাব কৈছিলে লগাইছিলোঁ তো তেতিয়াৰ পৰা অকণমান ভাল পাইছোঁ নহ'লে চকুটো একেবাৰে মানে এইটো চকু পুৰা ৰঙা হৈ আছিলে একদম পুৰা তো মোৰ গা সঁচাকৈ একদম মানে এতিয়া মানে গাটো একদম ভাল লগা নাই চকু দেখিছে আপোনালোকে একেবাৰে কিবা হৈ গৈছে চলচলীয়া হৈ আছে তো আজিলৈ ইমানে আছিলে মই এইকাৰণে আজি ব্লগটো বনাইছিলোঁ যাতে আপোনালোকক সকলো কথা খুলি ক'ব পাৰোঁ যে মই কিয় ইমান দিনে ভিডিঅ' বনোৱা নাছিলোঁ আৰু যিসকলে মোৰ ব্লগ মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব এইফালে চাওক আমাৰ বাৰীত কঁঠাল লাগিছে কঁঠাল এয়া ওপৰতো কঁঠাল লাগি আছে কঁঠাল খাই যদি আহিব পাৰে আমাৰ ঘৰত তো আজি ভিডিঅ'টো ইমানেই আছিলে প্লিজ মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বোৰ চাব লাইক কৰিব কমেণ্ট কৰিব তো আজিলৈ আহিছোঁ পুনৰ অন্য এটি ব্লগ হ'লে আপোনালোকক সকলোকে আকৌ লগ পাম তো বাই বাই